এয়া আমি এতিয়া হায়দৰাবাদ আহি আছোঁ বাজাৰ কৰবাক লাগি চব্জিৰ বাজাৰ কৰবাক লাগি এয়া কিছিলে হায়দৰাবাদত এইবিলাক বিল্ডিং হয় ধুনীয়া কৰি আপোনালোকে হায়দৰাবাদত আহিব আপোনালোকে জাগা চাবক লাগি কি ধুনীয়া হয় হায়দৰাবাদটো আপোনালোকে চাব পাৰিব আৰু ব্লগ বনাব পাৰিব এতিয়া মই কিছু ৰুমলৈ এতিয়া যাই আছোঁ কিছিলে চব্জি নি মাত্ৰ যাই আছোঁ এতিয়া চব্জিৰ বাজাৰত আহি আছোঁ আপোনালোকে এয়া হায়দৰাবাদ হয় হায়দৰাবাদত জাগাগিলা কি ধুনীয়া হয় এতিয়া মই চব্জি নি আছোঁ ৰুমলৈ এতিয়া চব্জি নিম আৰু এতিয়া বাজাৰখনৰ দিশা আপোনালোকে স্কিপ নকৰি ভিডিঅ'টো আপোনালোকে উপভোগ কৰিব আমি সিহঁত আহি আছোঁ বাজাৰত আৰু কিছু বাজাৰ কি আছে আপোনালোকক মই দেখাই থাকিম আৰু আজি আমি কিছু চব্জিৰ বাজাৰ কৰিব আহিছোঁ আপোনালোকে হায়দৰাবাদত আপোনালোকে স্কিপ নকৰি মোৰ ব্লগটো চাই থাকিব আৰু মই এইটো অনা নাই কি আছিলে মাইকটো অনা নাই কেনেকুৱা হৈছে বস্তু মই গম নাপাওঁ ইতিমধ্যে আপোনালোকে কিছু হায়দৰাবাদৰ কিছু চব্জিৰ দোকান আপোনালোকে চাই থাকিব উপভোগ কৰিব মোৰ চেনেলত ঠিক আছে আপোনালোকে মই ভিডিঅ'টো লৈ আহিছোঁ আপোনালোকে স্কিপ নকৰি মোৰ চেনেলটো অলপমান দেৰি কৰি খোলে কিছু 12টা মানত খোলে আজি তাৰমানে ৰবিবাৰ কাৰণে সেইকাৰণে অলপমান এতিয়া আমি চাওঁ কি হয় বাজাৰত কি হ'লে কি ন'লে আৰু অলপমান দেৰি কৰি হ'লে আজি ৰবিবাৰ কাৰণে চাওঁ মই এতিয়া কিছিলে 9টা বজাত আহিছোঁ এতিয়া কি হ'লে বাজাৰত চাওঁ বোলো ঠিক আছে এনেতো দেৰি কৰিয়ে খোলে বাজাৰ আজি ৰবিবাৰ কাৰণে অহদে কি ধুনীয়া ধুনীয়া সেই আছে ৰেষ্টুৰেণ্ট আছে বাজাৰত ঠিক আছে হায়দৰাবাদত আপোনালোকে আমি আহি পাইছোঁ চাবা বাজাৰত কি ধুনীয়া কৰি আছে চাওক বাজাৰ এখানে হয় আপোনালোকে হায়দৰাবাদৰ বাজাৰত আহিব পাৰিব ঠিক আছে এতিয়া মই ল'ম চব্জি ল'ম আলু ল'ম পিঁয়াজ ল'ম চবখিনি ল'ম আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব দাদা क्या दाम है ये इसका दाम 100 को 7 किलो ठीक है दे रहा है धुना करे তাৰমানে 100 টাকাত তাৰমানে কি 7 কিলো দি আছে আপোনালোকে চাওক কি ধুনা কৰি আহিব ব্লগটো মই বানাইছোঁ আৰু হায়দৰাবাদত আহিব কি ধুনা কৰি জাগাও বঢ়িয়া আৰু পিঁয়াজ তোমাৰ 100 টাকাত 7 কিলো দি আছে আপোনালোকে চাওক भैया कितना दिया है 100 টাকা 7 किलो देखो कितना सब আপোনালোকে ব্লগটো মই চাই থাকিব মই আনি আছোঁ বাজাৰৰ ভিডিঅ' হায়দৰাবাদত আপোনালোকে চাই থাকিব এই চক এই ধুনীয়া ধুনীয়া চব্জি আছে আপোনালোকে আহিব পাৰিব বাজাৰত ঠিক আছে কি ধুনীয়া ধুনীয়া আছে আপোনালোকে আহিব পাৰিব আৰু মই এতিয়া যাই আছোঁ এতিয়া ৰুমলৈ এতিয়া মই চব্জিখিনি মাত্ৰ মই যাই আছোঁ ৰুমলৈ আপোনাক লাইক কমেণ্ট কৰি দিব শ্বেয়াৰ কৰি দিব নমস্কাৰ জয় অসম কি ধুনীয়া কৰি চব বাজাৰ আৰু কমতে পাব আপোনালোকে আহিব পাৰিব হায়দৰাবাদত কি ধুনীয়া কৰে ঠিক আছে জাগাও কি ধুনীয়া হয় আপোনালোকে আহিব পাৰিব